Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই প্ৰিয়ংকাই মোৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ সত্যনাৰায়ণ পূজা তাৰ বাবে আজি আমি লগুনে আছো এতিয়া মানে মই দেখাম পূজাৰ বস্তুবিলাক আপোনালোকক চাই থাকিব এ আমাৰ বাবুৱে নাচি আছে হিলে হিলে জপিয়াই তোকে চাই যৌ বনৰাই তোকে ভাবি ৰাতি মোৰ টোপনি নাই হিলে হিলে জপিয়াই এই দুষ্টৰি কি তুমি আকি বাবু যাই গাইস আমাৰ তাত সকলো আহি পালে এয়া বৌহতৰ দেউতা আহি পালে এয়া বৌহতৰ মা এয়া আমাৰ ডাঙৰ পেহী আমি এতিয়া আম খাম আপোনালোকে এতিয়া চাওক আমি লগুনে থকা বাবে দেউতাহঁতে আম আনিছিল আম আৰু বুট খালো আমি সকলোৱে ডাঙৰ পেহীয়ে পূজাৰ বাবে যোগাৰ কৰি আছে এয়া মাহঁতে আঞ্জা কাটি আছে এতিয়া দেউতাই বনাব ভাত আঞ্জা এয়া মই বেলপাত ছিঙি আছোঁ বেলপাতবিলাক পূজাত লাগিব সেইবাবে ছিঙি ল'লোঁ মই মা দাদা পেহীহঁতে মানে পূজাৰ যোগাৰ কৰি আছে দাদাৰ বাৰ্থডে বাবে মই তাৰ বাবে এটা চাৰ্ট কিনিব গ'লোঁ গাইস এতিয়া বৌৱে চাহ বনাই আছে মই মানে দাদাৰ বাবে এটা গিফ্ট আনিব গৈছিলোঁ তাৰ যেহেতুকে আজি বাৰ্থডে খাই চাম ৰ'ব এয়া গাইস এতিয়া বৌ চাহ বনাই আছে মই মানে এখন মুখত তামোল সোমাই লৈছোঁ এতিয়া আকৌ ক'ব পৰা নাই ভালকৈ এয়া কাম চলি আছে এয়া বৌ চাহ বনালে লাল চাহ আমাৰ মানে অকণমান আজি গাখীৰৰ প্ৰব্লেম হৈ আছে গাখীৰটো অহা নাই বাবে এয়া আমাৰ কাপোৰবিলাক শুকুৱাই নাই সেইবাবে মেলি দিয়া আছে এয়া দাদাৰ বাৰ্থডে বাবে মিঠাই আনিছে আৰু আনিব পিছত এয়া বৌহঁতৰ দেউতাহঁতে আনিছে আৰু আমাৰ ঘৰৰ পৰা আনিব অকণমান পিছত মানুহবিলাক যেতিয়া আহিব তেতিয়া আনিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এয়া মিঠাই আৰু মমছ মেজিক বিস্কুট বিস্কিটছ এয়া মায়ে আমাৰ ফটা চটা নামাকে একেবাৰে ডাউৰি আছে বামুণ ঘূৰাই আহিব নাই এয়া দাদাই পূজাৰ বাবে ভোগ বনাই আছে এয়া আমাৰ বামুণ ককা আহি পালে এয়া আমাৰ ককাদেৱে দনা কাটি আছে বুঢ়াই মানে বহুত দেৰিকৈ আহিছে সেইবাবে মানে বুঢ়াই মোক এতিয়া গালি পাৰি আছে মই পূজা আৰম্ভ নহওঁতেই এগছি চাকি জ্বলালোঁ মনৰ কামনাবিলাক ভাবিলোঁ আৰু ভগৱানক বহুত হাল্লা হৈ আছিল সেইবাবে মই চাউণ্ডটো ইয়াত বন্ধ কৰি দিছোঁ ককাই মোক কিবা কিবি কথা সুধি আছিল মই কৈ ছাতি গছ জ্বলালোঁ
এয়া আমাৰ দেউতাই ভাত বনাই আছে। এইফালে দালি বহাই দিছে, এইফালে চব্জি। এয়া আমাৰ দাদাহঁতে কথা পাতি আছে। এয়া প্ৰসাদ আৰু ভোগ। এয়া আমাৰ বাবু, এয়া ভাস্কৰ দাহঁতৰ বাবু, এয়া আমাৰ বৌ। এখেতকতো জানেই, সদায় ভিডিঅ'ত ওলাই থাকে। এতিয়া মানুহবিলাকক ভাত দিলে। এয়া চব আমাৰ ঘৰৰে মানুহ, বেছি আলহী মতা নাছিলোঁ, এনে ঘৰুৱাভাৱে পাতি থৈছিলোঁ পূজাটো। আকৌ বতৰো ইমান ভাল নহয়, বৰষুণ আহিল অকণমান, কমিও গ'ল আৰু। এয়া মোৰ চিজ দুইজনী, মাজৰটো মোৰ বা হয় আৰু ছাইডৰটো মোৰ চিষ্টাৰ হয়। চব আলহী গ'ল গাইজ। এতিয়া মই ভাত পানী খাই ময়ো শুই গ'লোঁ। আমাৰ শিৱায়ো মোৰ লগত এতিয়া শুই আছে। মাক আহি তাক লৈ যাব। বাই বাই গাইজ।